আনন্দৰাম বৰুৱা বঁটা 2019 অলপ আচহুৱা নালাগিল নে এতিয়া চলি আছে 2020 হয় নমস্কাৰ আপোনালোকে চাই আছে হেল্পিং আছাম ইউটিউব চেনেল আনন্দৰাম বৰুৱা এৱাৰ্ড 2019 অৰ্থাৎ আনন্দৰাম বৰুৱা বঁটা 2019 চনৰ হাইস্কুল শিক্ষান্ত হাই মাদ্ৰাছা সংস্কৃত প্ৰৱেশিকা পালি প্ৰৱেশিকা আৰু FN প্ৰবীণ মাদ্ৰাছা পৰীক্ষাত 75 বা তাতকৈ অধিক নম্বৰ লাভ কৰা পৰীক্ষাৰ্থীৰ মাজত লেপটপ বিতৰণ 17039 সংখ্যক পৰীক্ষাৰ্থীলৈ লেপটপ বিতৰণ আৰম্ভ 12 জুন 2020 পৰা বিদ্যালয়সমূহ আৰু নিৰ্দিষ্ট কেন্দ্ৰত লেপটপসমূহ বিতৰণ কৰা হ'ব শিক্ষাৰ্থীসকলক SMS আৰু ইমেইল যোগে বিতৰণৰ তাৰিখ আৰু সময় জনোৱা হ'ব যোগ্য শিক্ষাৰ্থীসকলে arbas.assam.gov.in ত নিজৰ নাম পঞ্জীয়ন কৰিব লাগিব বটাৰ নগদ ধনৰ বাবে পঞ্জীয়ন কৰা ছাত্ৰ-ছাত্ৰীসকলে উপযুক্ত স্থান আৰু সময়ত উপস্থিত থাকিব লাগিব আৰু ধন নিৰ্দিষ্ট বেংক একাউণ্টলৈ প্ৰেৰণ কৰা হ'ব অধিক তথ্যৰ বাবে চাব পাৰে arbas.assam.gov.in ৱেবছাইট আৰু এই বিজ্ঞাপনটো প্ৰকাশ কৰিছে mygovassam টুইটাৰ পোষ্টৰ জৰিয়তে